গাইজ হাতত গেষ্টিকৰ টেবলেট লৈ মই আজি ভিডিঅ'টো আৰম্ভ কৰিলো মানে আমাৰে লগ এটা কইনা আনছি তাকে আজি বিয়া আছে আৰু মনোজৰ বিয়াৰ ভোজ খাবৰ কাৰণে মই গেষ্টিকৰ টেবলেটটো ফাৰ্ষ্ট খাই ললো আৰু ইফালে আছে দৰা আৰু ইটো সাইডে আছে মোৰ নিচিনা এটা আধামৰা আৰু গাইজ এইকেইটা দিনো বতৰটো কিহে পাইছে নাজানো একদম বৰষুণে হৈ আছে আৰু এটা সময় হৈছে 7:30 মান আমি ধুনীয়াকে এটা বহি আছো বৰষুণটো ৰখে নেকি বুলি এটো হল মনোজৰ ডাঙৰ দাইডিয়াকৰ চলি ইও এটা সৰু সুৰা গণকে মোক সুধি আছে কি নাম থৈ নতুন খুৰীটোৰ মই কৈছো গুডগুডি বুলি কওঁ এই কথা কৈ আছে ভগৱান কি নাম গুডগুডি খুৰী বৰষুণটো নেৰবুৱে নেকি দিয়ে আছে কিনকিনিয়াকে বাকি যে নহওক দিয়া বৰষুণ দিয়ে থাকবো সেই বুলি মানুহে প্ৰশ্ন খাওয়াকে ঘূৰি নাযায় কোনোই সেইকাৰণে এটা আঞ্জা গোটাই গুটিয়ে আছে আৰু এপিনি তপনদাই জানো একেবাৰে গাহৰিয়ে কাটছি ৰঙালাও কাটি আছে এনেকে নহয় দাখান দি এটা দুটা কৰি আহি একজাল দিয়া মান হ'ল আঞ্জা গোটা মানুহ ইফালে আকৌ আমাৰ দৰাই সেৱা লৈ আছে থাকোতে বৰষুণটো অলপ এৰিল আৰু আমি টংলাত পিকুৱে মই এটা যাই আছো চুলি কাটবা কাৰণে চুলিও এনে কাটবা লগা হোৱা নাই মানে মই এবাৰ কাটোতে চুলি কিডাল খাটা কৰি কাটি দিলো অলপ নিমিলা আন হৈ গৈছে দীঘলকে ৰাখো দেখি একদম পুৰা হাপানি হোৱা এই বগলিটো আন লগা হৈছে সেইকাৰণে অলপ মিলে আহো বুলি আহিলো মানে আহি থাকোতে আৰু এটা লগ পালো ইয়াকো উঠাই লৈ আহিলো আমি জিনকেহে এখন বাইকতে তিনটা আইছো যদি আমাক পুলিচে লগ পাৱে আৰু এখন বাইক কিনি দিব আৰু মই চুলি কাটিলো আমি তিনটা বাইকত আহতো একচুয়ালি ভুল আমি ওচৰৰ কাৰণে আইছো ইনকে এই ভিডিঅ'টো যদি কোনবা পুলিচে চাই আছে তেতিয়া হলি আমাৰ ভুল হৈছে ক্ষমা কৰি দে ইফালে ৰাজাই পিকুৰ চুলি কাটি আছে আৰু এটো পিকুৰ মাথাটো চাইছো জানো একেবাৰে আধা বগা পৰা কুমুৰাটো হে হেগিলাক বাৰু বাদ দি ইয়াৰ কুমুৰা এটো কুটি বাছি ভালকে ঠিক কৰব ইফালে আকৌ আইছি কলিতা চুলি তুলি কাটা হৈ বাৰান্দাতে বহি আছো কাৰণ বৰষুণটো এৰাই নাই আৰু আমি বৰষুণটো এৰোতে আহিলো আহি ফেলে দেখা পালো মনোজে আৰু কইনাই দুটাই জুইপুই আছে তাৰ পিছতহে গম পালো জুইপুৱা নাই দুটা ধুনীয়াকে বিয়া পাতি আছে বিয়া হৈ আছে আৰু এতে আমি দিনতে বিয়া পাতিছি যেহেতু আমি গোটেইকেইটা ইফালে চাই বহি আছো কিবা কবি নেকি মই আছে বহুত দিন আছে আনবি এনেকে চাই বহি থাকিম আমি কেমেৰা কৰি তোকো দেখা পাব মনটো মানে নেওতা পাই আহিলি যে একবাৰ চাই লওঁ সেনেকে বা মানে একবাৰ মনটো খান চাই লওঁ মন চাহা নমন চাহা চকাচৰে বাহা মনোজৰ এনেকে বিয়া শেষ হ'ল এতিয়া গাইজ শেষ হোৱা নাই বাৰু আৰু অকণমান কিবা কিবি আছে এয়া বুকদান মাৰা নিচিনাকৈ কিবা আৰু মানে নিয়ম চিয়ম আছে না বহুত সেইবিলাক কৰি কিনে শেষ হ'ব ইফালে বনাই আছে খানা এইটো হ'ল পাকঘৰ মানে এইটো ভোজঘৰ আৰু এইপিনি দিব্যতাক দেখিছেন নাই এখন কি হয় মূৰ্তি ধৰা লাগছে আৰু ইফালে হ'ল কইনাই দৰাই ৰখি আছে মানে ভোজঘৰত ভাত দিয়াৰ লগে লগে প্ৰথমবাৰ ভাত দিয়াৰ লগে লগে সেৱা ল'ব লাগে নহয় আমাৰ দৰা মানুহৰ মাজে ঘূৰি থাকে আৰু ইফালে চব আইটেমবিলাক ৰেডি কৰি লৈছি ভাত দালি চব্জি মাছ চাছ চব এইপিনি আনি লৈছি খাবা নাপা নিচিনা আগতে বসি আহি কি কৰে আৰু হিনকে প্ৰথমবাৰ মানুহ খাই গেল আৰু মই বহিলো 3 নম্বৰ বাৰত এটা মই ধুনীয়াকৈ খাওঁ কাৰণ ভোক লাগি আছে ইফালে আকৌ ৰাহুল হাতো আইছি এয়া পাত আখলি আছে ইফালে আকৌ আছে ই চলি
এই ফাইলটো আমাৰ গাঁৱৰ পুৰা ইফালে থকাটো মোৰ ভাইটি তন্ময় পুৰা ভৰি চৰি লৰাই আছে দেখোন গাইজ মই মানুহ দেখাই থাকিলে নহ'ব এতিয়া ইফালে মই পেটকহে দেখাব লাগিব ভাত চব্জি দালি মাছ এইবিলাক চব দেখাই দিওঁ পেটক আৰু ইফালে কিবা কিবি আছে খাই লওঁ ভাত চাত খাই উঠিলো গাইজ ইফালে আকৌ বিপুল দাইও ভাত চাত খাই উঠি পুৰা তামোল পকৰাই বহি আছে মই আকৌ ভাতকেইটা খাই উঠি এনে একবাৰ বাটত দেখি আহিলো ইফালে আকৌ ভিন্দয়ে গাহৰিৰ কাৰণেও ৰৱা ভাত লৈ গৈছি ভিন্দয়ে আকৌ কৈ যাই আছে মানুহ খালি ক'ত হ'ব গাহৰিকো দিব লাগিব মনোজৰ বিয়াৰ ভোজ বুলি মই আকৌ আহিলো ভোজ ঘৰত মই মানে পানী আৰু এয়া জলকীয়া নিমখ দিওঁ মানে মই বেলেগ বস্তু এইকাৰণে দিব নোৱাৰো মই হ'লো বাৱতীয়া কাৰণ বাৱতেদি বস্তু দিলি মানে দিব নাপায় আৰু বাৱতেদি বস্তু ইফালে আকৌ মন আৰু ভাস্কৰ হাতো আহিছি চব একেলগে পঢ়া লগৰ বিয়াত আহি তোৰকে ভাত মাৰি আছে পুৰা দুটাই সেয়া কিবা কৰি বৰষুণটো এছিলে এটা আকৌ সেইটো কাৰণকে লগাইছে এজা আকৌ বৰষুণে ধুই থৈ আকৌ বৰষুণ মাতি আছে গাইছে ইয়াতে হলুং গাঁৱলীয়া নাম মোৰে বেল বগী আপি দেখা পালি খাই চকু মেল ইফালে বহি আছে কেমেৰা মানে মন মাৰি মানে ইয়াত তাত কোনো ফটোৱে উঠা নাই চবে মোবাইলে উঠি আছে সেইকাৰণে বেচাৰে উপায় নাপায় কেমেৰা থৈ তালিয়ে মাৰি আছে আৰু থাকোতে থাকোতে ৰাতিয়ে হ'ল আৰু এপিনি উদ্যোপে দেখোন মেকআপ লৈ আছে কিবা কৰিব ধুচি নাজানো আৰু আজি কথা মনো চলবাই নৰে একদম পুৰা কানে কানে কিবা কয় খুচুৰকে ওলাই আহিলে বাহিৰত চবে হিটি গান লগাই পুৰা নাচি আছে নাচা জেগাখিনি একদম পুৰা বোকা উঠি গৈছে সেইকাৰণে আহি কেনে অলপ মই বিচনাত ঘুমলৈ অলপ আছো এইপিনি আৰু একো ঘুমেটি চুমেটি নাই না সেইকাৰণে এনেই উঠি আহিলো ইফালে ৰাতি হ'ল যিহেতু ইফালে দৰা বহি আছে দৰাই পুৰা মোবাইলত ব্যস্ত হৈ আছে কিবা ষ্টেটাছ দি আছে নেকি আজি বিয়া হলো বুলি নে কিবা কৰি আছে ই আকৌ কইনা আনি উঠি লাজ কৰে আকৌ ইফালে দুটা হ'ল কইনা দৰা ই কৈ আছে চবে ষ্টেটাছ মাৰিছে আমাৰ দুটাৰ বোলে গাইজ এয়াই আছিল মনোজৰ বিয়া আমাৰ বিয়া কেতিয়া হয় নাজানো বাৰু সেইবিলাক চ' আজিৰ ভিডিঅ'টো ইমানে আছিলে যদি নতুনকৈ চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগ পাম অন্য এটা ভিডিঅ' এতিয়াতো আজিলৈ বাই বাই